हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो कि खबर আপোনালোকৰ সকলোৰে ভাল আৰু যিসকলৰ বেয়া চলি আছে সেইসকল ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সেইসকলৰ যে ভালে যাওক। তো গাইজ আজি বহুত ৰ'দ দিছে সেইবাবে আমি এখন বম ঠাইলৈ যাই আছোঁ। তো গাইজ ভিডিঅ'লৈ শেষলৈ চাই থাকক আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব और वो जो लाल वाला बटन है उस पे भूकंप लेके आओ या फिर भूचाल मुझे नहीं पता बस क्लिक हो जाना चाहिए। কৰি লওক তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন আছে আমাৰ কেডিএমখন আছে তো বলক চাই থাকোঁ। আৰু গাইজ মানে মাজে মাজে এনেকৈ ফুৰি থাকিব লাগে কাৰণ আমাৰ ফুৰি থাকিলে মানে যিকোনো ভ্ৰমণ কৰি থাকিলে মানে আমাৰ মাইণ্ডটোও ভালে থাকে বা অইন কোনোবা ঠাণ্ডাত যদি থকা হয় তথাপি আমাৰ যেতিয়া মানে ডিপ্ৰেশ্যনত যায় ডিপ্ৰেশ্যনত গ'লে এনেকৈ ফুৰিব লাগে। ফুৰিলে মানে আমাৰ কি হয় মাইণ্ডটো মানে ফ্ৰেছ হৈ যায় তো ভাল লাগি যায়। তো গাইজ এনেকুৱাই আৰু সেইবাবে মানে আমিও ফুৰিবলৈ ওলালোঁ আৰু অকণমান। আৰু চাওক গাইজ পাটলাৰ ষ্টেচন কি ধুনীয়া লগা হৈছে আৰু আকাশত পুৰা মেঘে মেঘ হৈ গৈছে গাইজ চাওক। তো গাইজ আমি পাটলাৰ মানে বজাৰ পাই গ'লোঁ আৰু ইয়াতে এজন আছে আৰু চাইকেলতো গাইজ পাম দিলোঁ আগতে তাৰপিছত গৈ আছোঁ গাইজ চাই থাকোঁ ভিডিঅ'টো শেষলৈ। তো গাইজ এইখনত থৈ লওঁ ইয়াত পাৰ্কিঙত পঠোৱা গাইজ ইয়াৰ পৰা থৈ দিওঁ আৰু চাইকেলখন ইয়াত থৈ দিওঁ আৰু কি দিব নেকি অঁ। তো গাইজ পাঁচখন আহি গ'ল। তো গাইজ আমি মানে বাছত উঠি ল'লোঁ আৰু ইয়াত আমি তিনিজন আহিছোঁ গাইজ। তো যাই আছোঁ ঘূৰক। আৰু গাইজ আমি মণিপুৰ পাই গ'লোঁ আৰু এইফালে যিহেতু ইয়াৰ ৰাস্তাৰ কাম চলি আছে সেইবাবে মানে এটা ৰাস্তা মানে অহা যোৱা কৰি আছে এটা ৰাস্তা দি অহা যোৱা কৰি আছে আৰু সেইবাবে অকণমান ভিৰ আছে। তথাপিও একো নাই যিহেতু আমিতো গাড়ী আনো নাই সেইবাবে আমি বাছত আহিছোঁ সেইবাবে একো নাই। তো বলক ভিডিঅ'টো চাই থাকিব গাইজ। আৰু গাইজ ভিউটো চাওক না কি ধুনীয়া লাগিছে একদম নেশ্যনেল ভিউ। তো গাইজ এনেকুৱা বতৰটো ভালে লাগে কিন্তু অলপ আৰু আকৌ যদি ৰ'দ দিলেহে আৰু ভাল লাগিলে গাইজ। তো চাওক আৰু এইফালে পূৰা মানে ইয়াৰ ৰাস্তাবিলাক ঠিক কৰি আছে সেইবাবে মানে এটা ৰাস্তাতে মানে অহা যোৱা মানে হৈছে সেইবাবে মানে অকণমান ডিষ্টাৰ্বো হয় কিন্তু তথাপিও আৰু একো নাই। আৰু গাইজ আমি এতিয়া আহি পালোঁ বিজনী গিৰ্গাবাৰী চক আৰু ইয়াত বিজনী গিৰ্গাবাৰী চকৰ হাইৰোডত মানে আমি এতিয়া আহি পালোঁ আৰু যিহেতু আমি অভয়পুৰীৰ ফালে যাম সেইবাবে ইয়াত আমি নুনুমো আৰু আগলৈ যাই থাকোঁ গাইজ চাই থাকক। আৰু গাইজ পূৰা বতৰটো মানে পূৰা ডাৱৰীয়া হৈ গ'ল আৰু অলপ পিছতে হয়তো পানীও আহিব পাৰে গাইজ। আৰু ইয়াত পূৰা বতাহ বলি আছে পূৰা মানে চাউণ্ডটো হয়তো নাহিব পাৰে তো অলপ আহিব পাৰে কিন্তু চাই গাইজ আৰু চাই থাকক গাইজ অকণমান পিছতে আকৌ পানীও দিব পাৰে আৰু গছ আৰু গাইজ সেইখন দেখিছে পাহাৰখন সেই পাহাৰখনত আমি যাই আছোঁ। তো গাইজ আপোনালোকে হয়তো গমেই পাইছে আগতেই তো কোন ঠাইত যাই আছোঁ মানে আমাৰ প্লেচখন কোনখন সেই প্লেচখনটো আপোনালোকে গম পাইছে আৰু যিসকলে পোৱা নাই তো ভিডিঅ'টো সেইসকলে চাই থাকক তো গম পাবই কোনখন আমি ঠাইত যাই আছোঁ। তো গাইজ বেছি দূৰ নাই আৰু পামেই আৰু অকণমান দূৰ আছে আৰু তো গৈ থাকোঁ। আৰু গাছ সেইপিনে চাব না পাহাৰৰ সেইপিনে পূৰা ডাৱৰবিলাকে আহি ওপৰত মানে পাহাৰৰ ওপৰত পূৰা জমা হৈ গৈছে আৰু ধাৰাসাৰ বৰষুণো পৰিব পাৰে কোনো গেৰেণ্টি নাই গাইজ। তো গাইজ চাওক আৰু কিন্তু এইফালে ৰ'দ দি আছে আৰু এইফালে কিন্তু পূৰা মানে বতৰ সেমেকা কৰি দিছে গাইজ। তো গাইজ আমি মানে ঠাইখনলৈ আহি পালোঁ আৰু এইখন ঠাই যাই আছোঁ এইফালে আছে ঠাইখন। তো গাইজ ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক
এপিসোডে যদি ফ্ল' কৰা নাই তেনেহ'লে ফ্ল' কৰি দিব আৰু আমি তিনিজনে এতিয়া বেলেগ গাইজটো অলপ আগতে মানে বতৰটো বহুত ৰ'দ দি আছিল পিছত মানে কি হৈ গ'ল এতিয়া পূৰা ডাৱৰীয়া হৈ গ'ল মানে পানী অহা অৱস্থা আৰু এইফালে চাৰ গাইজ তো টিকেট ল'ব লাগিব টিকেট লৈ লওঁ গাইজ দলংখন চাওক তো গাইজ টিকেটখন লৈ ল'লোঁ মানে আমি তিনিজনৰ লৈ ল'লোঁ 4 টকা ল'লে গাইজ আৰু এয়া আৰু গাইজ এইবিলাকৰ মানে যিবিলাকে কাপেল আছে সেইবিলাকে মানে ইয়াত আহিব পাৰে আৰু গাইজ ইয়াত কাপেলৰ কাৰণেতো এনেকুৱা ভাল সুবিধা আছে আৰু পূৰা মানে কাপেলৰ কাৰণে বেষ্ট আৰু ফটোশ্বুট যদি কোনোবাই কৰিব খোজে তো ইয়ালৈ আহক আৰু গাইজ ফটোশ্বুট কৰক আৰু ধুনীয়া ধুনীয়া প্লেচবিলাকত মানে এইবিলাক দলং চলং আছে পূৰা ৰাস্তা ঘাটো বঢ়িয়া তো গাইজ আহক আৰু ফটোশ্বুট কৰক তো গাইজ আহিছোঁ আৰু মানে ইয়াতো বহুত তো গাইজ মানে ইয়াতো পূৰা পানী আহি গ'ল গাইজ চাওক সোনকালে পানী পৰি আছে পূৰা আৰু এইটো গাইজ চাংঘৰ চাওক আমাৰ লগত এইখিনি আছে আৰু লগাত গাইজ এইখনে হৈছে দলংখন যিখন মানে আপোনালোকে দেখিছে তো গাইজ এইখিনিতে মানে পূৰা ধাৰাসাৰ বৰষুণ দি দিলে আৰু পূৰা আমি পূৰা তাৰ মানে তিতি যাই আছোঁ গাইজ তো ব'লক যাই থাকোঁ আৰু গাইজ এইটো হৈছে শিৱ মন্দিৰ আৰু ওপৰৰ পাহাৰ ওপৰত আছে তো তালৈ যাওঁ ব'লক তেনেহ'লে ওপৰলৈ যাওঁ তো গাইজ মানে আমি ওপৰলৈ মানে যাই আছোঁ মানে এটা শিৱ মন্দিৰ আছে যিহেতু সেইবাবে আমি ওপৰলৈ পূৰা যাই আছোঁ গাইজ আৰু ইহঁত পূৰা আগত আৰু মই পিছত পূৰা শিৱৰ আশীৰ্বাদ ল'বলৈ যাই আছোঁ কাৰণ শিৱৰ ভক্ত হয় তো ব'লক ভাগৰ লাগে বহুত গাড়ীতে গাড়ী যিখিনি আহিলোঁ আৰু আকৌ ওপৰত আছে গাইজ বহুত ভাল লাগিছে কিবা হেৰি হৈ গ'ল নিচিনা লাগে না বহুত পইচা পৰা নিচিনা লাগে না মানে এনেই দেখিলে এজি নিচিনা লাগে না তো গাইজ আমি বহু ওপৰলৈ আহি পালোঁ আয়া চাওক পাহাৰৰ ওপৰত আমি গাইজ আৰু পূৰা ভাগৰ লাগি গৈছে আকৌ আছে দেখা পাইছা কিবা
চিনৰ নিচিনা গাইজটো বহুত ওপৰত আহি পালোঁ গাইজ ভাগৰ যে লাগিছে ন মানে এনেকুৱা লাগিছে পিছৰ পিনে কৰিব নাই টানি আছে আৰু পিছত পূৰা বেগ আছে আৰু গাইজ মন্দিৰটোৰ অকণমান দেখাই পাইছে বহুত ভাগৰ লাগে না গাইজ পুৰা গৰম লাগি গৈছে কি हर हर महादेव मलम तो गाइस माने आखिर बार कर लै जाओ इमान दूर कारण এতিয়া আমি তললৈ নুমি যাওঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যদি মোৰ ফেচবুক পেজটোত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব আৰু মোৰ মানে চেনেলটোত মানে ইউটিউবৰ চেনেলটোত মোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব হৈ ওলাইছে তো আপোনালোকে পটাপট ছাবস্ক্ৰাইব কৰি দিয়ক তো গাইজ ভিডিঅ'টো কিনে পালে কমেণ্ট কৰি দিব এটা আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কোন ঠাইৰ পৰা চাই আছে লাইক কমেণ্ট এটা কৰি জনাই দিব আজিলৈ বাই